বন্ধু বান্ধৱীসকল, আজি আকৌ আহি গ'লোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। এয়া চাওকচোন ক'লৈ গৈ আছোঁ। আমাৰ ইয়াত এজনী মাহীৰ ঘৰ আছে, তালৈ গৈ আছোঁ। চাওকচোন একেবাৰে সাগৰ পাৰ হৈ যাব লাগে, মানে ৰেল লাইনকেইটা পাৰ হৈ যাব লাগে। সাগৰনো ক'ত পাব ইয়াত। তো একেবাৰে নাচি নাচি উৰি উৰি গৈ আছোঁ। তো আপোনালোকে আহক আমাৰ পিছে পিছে। এইটো চাওকচোন কি ৰাস্তা, চাৰিওফালে জংঘলেই জংঘল। ইয়াত আজি আমাক নাগৰাজে দেখা নিদিলেহে ৰক্ষা আৰু। ইয়াত বোলে শহাপহুও আছে। দেখা মানুহে কয়, মই হ'লে দেখা নাই কিন্তু আজিলৈ। তো এটা দেখিলে ভাল আছিল। তো এতিয়া যাই থাকোঁ। পৰিৱেশটো ইমানো বেয়া নালাগে, ভয় লাগে যদিও ভালো লাগে। সেইবাবে আমি আহোঁ মাহীহঁতৰ ঘৰলৈ। পৰিৱেশটো ভালেই লাগে। তো এতিয়া গৈ থাকোঁ। মাহীহঁতৰ ঘৰলৈ আহি ডাইৰেক্ট ৰবাব টেঙাকেইটা চকুত পৰিছে। এতিয়া ৰবাব টেঙা খাম। তাৰ বাবে ৰবাব টেঙা পাৰোঁ আৰু কাটো। চাই থাকক। এতিয়া টেঙাখিনি কাটি তাত দিম ধনিয়া আৰু জলকীয়া, লগত দিম নিমখ দি ধুনীয়াকৈ সানিম আৰু দিম জালজিৰা। দোকানত যে জালজিৰা পায় সেইটো দিম, সেইটো দিলে ভাল লাগে খাই। এতিয়া সানি থাকোঁতে মই খাওঁ খাওঁ লাগিছে। এই ওচৰত বহি থকা কেইটা আৰু উঠি নাযায় নহয়, নহ'লে আকলা আকলে খাই দিলোঁ। এতিয়া মই খাওঁ। চাওকচোন মূৰা জাকৰি জাকৰি খতে আপোনালোকে গমেই পাইছে চাগে কিমান টেষ্ট হৈছে। এতিয়া অলপ পথাৰৰ হাৱা লওঁ। কি ধুনীয়া এটা পৰিৱেশ পথাৰৰ মাজত। এইকাৰণে আমি মাহীহঁতৰ ঘৰলৈ আহোঁ। কিবা এটা ভাল লাগে, জেগাখিনি ইমান ধুনীয়া, মানে ধুনীয়াকৈ বতাহ বলি থাকে একদম। গৰম হওক ঠাণ্ডা হওক বতাহ থাকেই, বতাহ বলি থাকে। ধুনীয়া নাজাৰা, মজা লাগে দেই। এতিয়া ঘৰমুৱা হ'লোঁ। ৰেল লাইনটো পাৰ হৈ যাব লাগিব। মাহীহঁতৰ ইপাৰে আমাৰ সিপাৰে। এতিয়া গৈ থাকোঁ। গাঁৱত সোমাই একেবাৰে আপোনালোকক মন্দিৰকেইটা দেখাই যাওঁ। এইটো হৈছে কালী মন্দিৰ, এইটো হৈছে জগন্নাথ মন্দিৰ। ইয়াত মাঘ মাহত বহুত ডাঙৰ কালী পূজা হয়। চাকি বন্তি দিছে চাগে, সেৱা এটা জনাই ঘৰলৈ যাওঁ। তো আজিলৈ আহিলোঁ, বাই বাই।